Hello guys, welcome to my YouTube channel Rubul Mess Vlog. আজি মই আহিছো টিপামলৈ আহক টিপামখন কেনেকুৱা চাওঁ এবাৰ। এয়া আমি ভিডিঅ' কৰি আছো। চাৰিওফালে কেৱল সাগছ আছে পাহাৰৰ ওপৰত বহুত ধুনীয়া সেউজীয়া পৰিৱেশ এবাৰ আহি কিনে চাব আপোনালোকে বহুত ভাল লাগিব। ফ্ৰেণ্ডছ এতিয়া আমি আহি পাইছোহি টিপামৰ মাজভাগত একচুৱেলি পাহাৰৰ মাজভাগত আছোহি আৰু ইয়াৰ পৰা অলপমান হয় প্ৰায় ইয়াৰ পৰা একচুৱেলি 200 মিটাৰমান আছে আৰু এতিয়া আমি যাম। বহুত ধুনীয়া পৰিৱেশ আপোনালোকে এবাৰ আহিব আৰু সেউজীয়া পৰিৱেশৰ এবাৰ আমেজ ল'ব বহুত ভাল লাগে। এতিয়া আমি গৈ আছো ওপৰলৈ পাহাৰৰ এলে চালিয়া লগাকেইটা আহিছে মোৰ লগত। এই ওলা লাষ্ট কৰে ভিডিঅ'টো ওলাবলৈ। চাৰিওফালে কেৱল পাহাৰ আছে চালিয়া আহি বহুত ভাল লাগিছে। আপোনালোকে এবাৰ আহি চাব ইয়াৰ মজা লৈ চাব। টিপামৰ শ্বিলং নগলেও হ'ব আপোনালোকে ইয়ালৈ আহিলে। 1056টা চিৰি বগালো ষ্টেপ বগালো এতিয়া আৰু গৈ থাকিব লাগিব আৰু পুৰা ভাগৰ লাগিলে আহি আপোনালোকে কিমান ওখ নিজে এবাৰ চাই লওক। এইবোৰ চাব পাৰে এইবাৰ উঠি আহিছিলো গোটেই ফেফাই আছো আৰু তামাম অলপ আছে আৰু পাবলৈ জিৰণি চৰা। এতিয়া অলপমান ইয়াতে বহিবলৈ জেগা আছে বোলে চিট আছে বহিবলৈ ইয়াতে অলপ বহিম আৰু জিৰাম তাৰপিছতে আকৌ যাম। বহুত ধুনীয়া পৰিৱেশ এবাৰ আহি চাব পাৰে। মনটো মানে কাৰোবাৰ যদি বেয়া লাগি থাকে ইয়াত আহি কিনে অলপ বহি চাব চবৰে মন ভাল লাগি যাব। হেল্ল' গাইছ, এতিয়া আহি আমি পাইছোহি আৰু টিপাম দেওশালী স্থানলৈ। একচুৱেলি দেৱী মন্দিৰ বুলি কওঁ আমি আৰু কিছুমানে কয় দেওশালী হিলছ বুলি কয়। ইয়াত আহোম স্বৰ্গদেউ চুকাফা আহিছিলে মানুহসকলে ৰাজত্ব কৰাৰ দিনত। আৰু এইফালে আপোনালোকে চাব পাৰে হাওখন ধুনীয়া পথাৰ। একচুৱেলি কেমেৰাত দেখিছেনে নাই দেখা মই ধৰিব পৰা নাই বা যদি নাই দেখা আপোনালোকে ক'ব। আৰু এইফালে বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজতেই আছে। এবাৰ আহি চাব বহুত ভাল লাগে এই জেগাটোলৈ। মনটো মানে আপোনাৰ যদি বেয়া লাগি থাকে ইয়াত আহি কিনে ফ্ৰেছ হৈ যাব বিন্দাছ। আমি প্ৰায় ইয়ালৈ আহিয়ে থাকোঁ, আজিও আহিছোঁ আপোনালোকলৈ ভিডিঅ' এটা বনাওঁ বুলি আহিলোঁ। তো আপোনালোকে মোক এনেকৈ সদায় ছাপোৰ্ট কৰি যাব আৰু কি ক'ম আৰু ইমানখিনি কৈ কিনে আগলৈ চাইছোহি আৰু বেছি নাই। আপোনালোকে দেখিছে চাগে এইটো টিংপাত তাতেই আছে দেৱী মন্দিৰটো একচুৱেলি। আৰু এতিয়া আমি তালৈ গৈ আছোঁ। এইফালে চাব পাৰে চাৰিওফালে এইফালে পথাৰ আছে পাহাৰ তাৰপিছতে এখন বাগান তাৰপৰা হাওখন হৈছে আপোনাৰ দিহিং আছে। মই আপোনালোকক দিহিংখন দেখাম আৰু ইয়াৰ পৰা গৈ কিনে সিটো ছাইডৰ পৰা আপোনালোকক দেখাই আছোঁ দিহিংখন। বহুত ধুনীয়া ইয়াত আহি কিনে বহুত ভাল লাগে। শ্বিলং নোযোৱাকৈ আপোনালোকে শ্বিলঙৰ অনুভৱ ল'ব পাৰিব ইয়াত। মানে কি বুলি ক'ম, কাৰণ কিছুমানৰ চবৰে হয়তো শ্বিলং যোৱাৰ আশা থাকে ন। তো যদি শ্বিলং যাব পৰা নাই এবাৰ আহিব টিপামলৈ চাইজাবহি হাওখন দিহিং দেখিবলৈ কিমান ধুনীয়া লাগিছে। ইয়াৰ পৰা সকলো চাবলৈ পাৰিব বহুত ধুনীয়া লাগে। পাইছোহি আৰু আমি এয়া মন্দিৰ। আমি পালোহি টিপাম দেৱী থানলৈ।
ইয়াত কাম চলি আছে পাৰিবলৈ তেল ধান লোক কেঁচাত বহি আছো আৰু ইয়াত উঠি কিনে ভাব লাগিলে পাৰ চৰা ইয়াত পুৰা চাউল খাই আছে পোৱালিটো লৰমৰি আছে ইমান কিউট পোৱালিটো কেইটা কাপোৰ কাপোৰ পুৰা ঘূৰিছে বে দেৱী মন্দিৰৰ ওচৰতে মানে আছে এখন দিহিংখন এখন দিহিং পাটকাই পৰ্বতখন এখন দিহিং পাটকাই পৰ্বত আৰু এইখন আপোনালোকে দেখিছে চাগে এইখন হৈছে নামচাং পাহাৰ বহুত ধুনীয়া জেগা আপোনালোকে এবাৰ আহিব আৰু মনোমোহা দৃশ্য চাব চাৰিওফালে কেৱল পাহাৰ পাহাৰ আৰু ইয়াৰ কাষতে এখন আছে দিহিং বহুত ধুনীয়া লাগে ইয়াত ৰেইন ফৰেষ্ট পাতে এতিয়া ক'ভিডৰ কাৰণে ৰেইন ফৰেষ্ট পতা নাই এইবছৰ নহ'লে আনকালে ইয়াত ৰেইন ফৰেষ্ট পাতে বহুত ভাল লাগে ইয়াত তলফালে আছে এখন ঝৰ্ণা আৰু পানী নিজৰা তলত এতিয়া নেযাওঁ মানে বহুত ভাগৰ লাগে তাৰপিছত আৰু এদিন বেলেগ এদিন আহিলে মানে আপোনালোকক দেখাম সেই পানীৰ ঝৰ্ণাটো এই দিহিংখনৰ ওচৰতে আছে বহুত মজা লাগে কোনে কোনে পাহাৰ বগাই পোৱা নাই আহিব টিপামলৈ আৰু পাহাৰ বগাই চাব কেনেকুৱা লাগে একদম চালিয়া লাগিব আৰু পাহাৰ বগোৱা এক্সপিৰিয়েঞ্চো হ'ব আৰু ধুনীয়া ঠাইও দেখিবলৈ পাব বহুত মজা লাগিব এতিয়া আপোনাক কৈ দিছোঁ টিপামখন এই দেওহালী হিলটো ক'ত আছে মানে নাহাৰকটীয়া সমষ্টিৰ জয়পুৰৰ কাষতে আছে জয়পুৰ থানাৰ আণ্ডাৰত পৰে আৰু আপোনালোকে যদি জয়পুৰ ফালৰ পৰা আহে তেনেহ'লে জয়পুৰ ফালৰ পৰা আপোনালোকে টিপামলৈ আহিব লাগিব এফালে জয়পুৰত ব্ৰিজ এখন পাব সেইটো ছাইডৰ পৰা আহিব লাগিব আৰু যদি ভাদেৰ পাচলি ফালৰ পৰা আহে ভাদেৰ পাচলি ফালে ঢেকীয়াজুলি ৰাস্তাত আহিব লাগিব আৰু ইয়াৰ পৰা বেছি দূৰ নহয় কাষতে আছে সীতাকুণ্ড ইয়াৰ পৰা প্ৰায় আপোনাৰ 7 কিলোমিটাৰমান হ'ব আৰু সেয়াই আৰু চাই থাকক কেতিয়া দেৱী মন্দিৰ আৰু বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোকে এবাৰ আহিব আৰু চাব টিপাম কি কাৰণে কয় আপোনালোকক মই পঢ়ি শুনাই দিছোঁ ইয়াত লিখিছে বুৰঞ্জী পৰসাই টিপাম দেওহালী পৰ্বততেই বৰ অসম গৰুতা চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহত ইষ্টদেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুং চুন খাম অসমৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্ব পাতনি মেলিছিল সেয়াই আৰু আহিব এবাৰ চাবহি বহুত ধুনীয়া লাগে ইয়াত আহিলে মানে ইয়াত বহিব পাৰে বহিবলৈ ধুনীয়া ধুনীয়া চেয়াৰ আছে ইয়াত ইফালে ইয়াত বহিব পাৰে জিৰণি চৰা আপোনালোকে চাব বহুত ধুনীয়া এইটো বহুত ধুনীয়া ল'ৰাও এইফালে পাহাৰ দেৱী মন্দিৰত কাম চলি আছে আৰু কেইদিনমান পিছত একদম আৰু ধুনীয়া হৈ যাব জাকত জিলিকা এতিয়া এনেও জাকত জিলিকা আপোনালোকে আহিব এবাৰ মই ৰিকুৱেষ্ট কৰিছোঁ আৰু বহুত ভাল লাগিব এইফালে চাওক না কি ধুনীয়া পাহাৰ আপোনালোকে হাওফালে দূৰত দেখিছে সেইখন হয় আপোনাৰ দিহিং পাটকাই পৰ্বত আৰু নামচাং পাহাৰ আছে ইয়াৰ পৰা জুম কৰিলে দেখিব নেদেখাব মই দেখাইছোঁ বাৰু হাওখন দেখি আছে এখন হ'ল দিহিং চৰি নামচাং পাহাৰ বহুত চালিয়া একবাৰ আহিব ইয়াত আহিলে মানে মনৰ আশা পূৰণ হ'ব এবাৰ আহিব আৰু এবাৰ পূজা কৰি যাব দেওহালী থানত চালে চকু মানে আপোনাৰ নুগুচিবই মানে ইমান ধুনীয়া জেগা ন এবাৰ আহিব টিপামলৈ মই বহুত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক শ্বিলং যাব দৰকাৰেই নাই ইয়াত আহিলে মানে কি ধুনীয়া লাগে চাই কিনে চাৰিওফালে কেৱল পাহাৰ এইটো ষ্টেপকেইটা আছে এইফালে চাহ গছ
এইফালে আছে আপোনালোকে ইয়াৰ পৰা পাহাৰ দেখি পাব একদম চালিয়া আৰু ওপৰৰ পৰা চালে মানে আপোনালোকে এনেকৈ দেখিব এইফালে ষ্টেপত এই মানুহবোৰ উঠি উঠি আহি আছে আৰু এইফালৰ পৰা দেখাই আছোঁ আপোনালোকক বেছি জুম কৰিলে ফাটি যায় মানে বহুত চালিয়া লাগে দেখিবলৈ বাগান তুমি মোৰ মন আকাশত জ্বলি থকা ৰূপালী জোনাক টিপামখন কেনেকুৱা দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু মই ইউটিউবত নতুনকৈ আহিছোঁ প্ৰথম ভিডিঅ' ভালকৈ বনাবলৈ নাজানো যিমানখিনি বাৰু চেষ্টা কৰিছোঁ আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰে মোক অনুপ্ৰেৰণা যোগাব আগলৈ ভিডিঅ' বনাই যোৱাত আজিলৈ আহিছোঁ ইয়াতে বাই জীৱন জীয়াই যাম সদায় হাঁহি যাম আজিলৈ বাই প্লিজ মোক ছাপোৰ্ট কৰিব